এই ভিডিঅ'টোত মই শতাংশৰ লগত জড়িত প্ৰশ্নৰ টাইপ 3টো আলোচনা কৰিব বিচাৰিছোঁ। যদি আপুনি টাইপ 1 আৰু টাইপ 2টো চোৱা নাই, ইয়াৰ আগৰ ভিডিঅ'টোত গৈ চাই ল'ব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই ইয়াৰ লিংকটো দিছোঁ। আমি টাইপ 1 আৰু টাইপ 2ত এই ছবিখন মতে একেবাৰে তলৰ সংখ্যাটো কেনেকৈ উলিয়াই আৰু একেবাৰে ওপৰৰ সংখ্যাটো কেনেকৈ উলিয়াই আলোচনা কৰিছিলোঁ। এই ভিডিঅ'টোত আমি এই ছবিখন মতে মাজৰ সংখ্যাটো কেনেকৈ উলিয়াই আলোচনা কৰিম। এতিয়া আহিছোঁ প্ৰশ্নটোলৈ। যদি দুটা সংখ্যা a আৰু b ক্ৰমান্বয়ে 240 আৰু 180 হয়, তেনেহ'লে a ৰ কিমান শতাংশ b হয়? What percent of a is b? b ৰ কিমান শতাংশ a হয়? What percent of b is a? a কিমান শতাংশ বেছি bতকৈ? The percent a is greater than b is. b কিমান শতাংশ কম ইয়াতকৈ? The percent b is less than a is. এই প্ৰশ্নকেইটা যদি আপুনি পাৰে তেন্তে শতাংশৰ লগত জড়িত 50% প্ৰশ্ন আপুনি পাৰিব। গতিকে আপুনি কনচেপ্ট ক্লিয়াৰ কৰি লওক এই ভিডিঅ'টো শেষলৈ চাই। ভিডিঅ'টোৰ শেষৰ পিনে মই দুটা প্ৰশ্ন সুধিম, যদি আপুনি পাৰে তেনেহ'লে বুজিম আপুনি বুজি পাইছে। এই প্ৰশ্নটো দুটা সংখ্যা দিয়া আছে, a আৰু b। এই দুটা সংখ্যাৰ লগত জড়িত কৰি আমাক 4 ধৰণে প্ৰশ্ন কৰিছে। প্ৰথম প্ৰশ্নটো a ৰ কিমান শতাংশ b হয়। এই প্ৰশ্নটোত b a ৰ কিমান শতাংশ সুধিছে। যদি আপুনি প্ৰথম ভিডিঅ'টো চাইছে আপুনি বুজি পাব ইয়াত a মূল সংখ্যা, গতিকে আমি এক ছবিখন মতে মূল সংখ্যাৰ স্থানত বহালোঁ। আৰু যিহেতু b a ৰ কিমান শতাংশ সুধিছে, গতিকে b ক আমি ছবিখনৰ নিৰ্দিষ্ট স্থানত বহালোঁ। এতিয়া যিহেতু আমি শতাংশৰ মানটো উলিয়াব লাগে, অৰ্থাৎ মাজৰ সংখ্যাটো, গতিকে একেবাৰে তলৰ সংখ্যাটোক অৰ্থাৎ b ক একেবাৰে ওপৰৰ সংখ্যাটোৰে ভাগ কৰি তাৰ লগত 100 পূৰণ কৰি দিলে আমি শতাংশৰ মানটো পাম। কোনোবাই এতিয়া কনফিউজ হ'ব পাৰে 100 কিয় পূৰণ কৰিলোঁ আমি। ইয়াৰ উত্তৰটো যিকোনো দশমিক বা ভগ্নাংশ সংখ্যাক শতাংশলৈ নিবলৈ 100 পূৰণ কৰিব লাগে। তেনেহ'লে এতিয়া আহিছোঁ আমি দ্বিতীয় প্ৰশ্নটোলৈ। b ৰ কিমান শতাংশ a হ'ব? এই প্ৰশ্নটোত a b ৰ কিমান শতাংশ সুধিছে, অৰ্থাৎ এই প্ৰশ্নটোত b হৈছে আমাৰ মূল সংখ্যা, গতিকে b আমি মূল সংখ্যাৰ স্থানত বহালোঁ আৰু এক ছবিখনৰ নিৰ্দিষ্ট স্থানত বহালোঁ। এতিয়া প্ৰথম প্ৰশ্নটোৰ দৰে আমি 1 b ৰে ভাগ কৰি 100ৰে পূৰণ কৰি দিলে ইয়াৰ উত্তৰটো পাম। এতিয়া আহিছোঁ দ্বিতীয় প্ৰশ্নটোলৈ। a কিমান শতাংশ বেছি bতকৈ? প্ৰশ্নটো ভালকৈ বুজি ল'ব। ইয়াত বেছি বুলি শব্দটো আহিছে। এই প্ৰশ্নটোত b মূল সংখ্যা, গতিকে b ক আমি নিৰ্দিষ্ট স্থানত ৰাখিলোঁ ছবিখনৰ মতে আৰু 1 আমি ছবিখনৰ একেবাৰে তলত বহুৱালোঁ। আগৰ কেইটাৰ দৰে আমি সমাধান কৰিলে পাম 133.33%। এই প্ৰশ্নটোত যিহেতু বেছি বুলি শব্দটো আহিছে, গতিকে শতাংশৰ মানটো 100তকৈ কিমান বেছি উলিয়ালে আমি ইয়াৰ উত্তৰটো পাম। ইয়াত 133.33 বিয়োগ 100 33.33% বেছি, গতিকে ইয়াৰ উত্তৰটো হ'ব 33.33% বেছি। ঠিক এনেকৈ চতুৰ্থ প্ৰশ্নটো আমি চাওঁ, b কিমান শতাংশ কম এতকৈ। ইয়াত b কিমান শতাংশ কম সুধিছে এতকৈ, গতিকে ইয়াত a মূল সংখ্যা, a আৰু b ক নিৰ্দিষ্ট স্থানত বহুৱালে ছবিখনৰ মতে এনেধৰণৰ হ'ব। ইয়াক যদি আমি সমাধান কৰোঁ পাম 75%। এই প্ৰশ্নটোত যিহেতু b কিমান শতাংশ কম বুলি সুধিছে এতকৈ, গতিকে শতাংশৰ মানটো 100তকৈ কিমান কম উলিয়ালে আমি ইয়াৰ উত্তৰটো পাম। ইয়াত 100 বিয়োগ 75 অৰ্থাৎ 25%। এই প্ৰশ্নবিলাক আপোনালোকে আন ধৰণেও কৰিব পাৰে, কিন্তু কনফিউজন নহ'বৰ কাৰণে মই এই ছবিখনৰ সহায় লৈছোঁ। এতিয়া মই 4টা প্ৰশ্ন সুধিম আৰু প্ৰতিটোৰ কাৰণে 20 ছেকেণ্ড সময় আপুনি পাব। কাগজ আৰু কলম উলিয়াই লওক আৰু 20 ছেকেণ্ডৰ ভিতৰত উত্তৰটো কমেণ্ট বক্সত লিখি জনাব। প্ৰশ্নটো হৈছে, যদি দুটা সংখ্যা p আৰু q ক্ৰমান্বয়ে 500 আৰু 400 হয়, তেনেহ'লে p ৰ কিমান শতাংশ q হ'ব? টাইম ষ্টাৰ্ট।
পি কিমান শতাংশ বেছি কিউতকৈ টাইম ষ্টাৰ্ট কিউৰ কিমান শতাংশ পি হ'ব টাইম ষ্টাৰ্ট কিউ কিমান শতাংশ কম পিতকৈ টাইম ষ্টাৰ্ট